ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰি দিলোঁ আৰু এইমাত্ৰ উঠি আহিছোঁহে বাৰু। তাৰপিছত পানী গৰম কৰি থৈ আহিছোঁ আৰু এতিয়া চোতাল সাৰিম। আৰু সকলোকে আপোনালোকক মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু দিনটো কি কৰোঁ অকণমান দেখুৱাম। আৰু আজি আমাৰ গাঁৱৰ নামঘৰত ন খোৱা, গতিকে নামঘৰলৈ যাম আৰু নামঘৰৰ পৰিৱেশো আপোনালোকক অকণমান দেখুৱাম। বাকী কোনো উঠাই নাই, মই উঠিছোঁ আৰু সেয়া, গতিকে চাই থাকক ভিডিঅ'টো। গুড মৰ্ণিং উঠা, উঠিবানে? হা, ফুটটো হৈ পৰিলে দেখোন। ফুট এটা লৈ আছিলা, এইটো ফুটটো লৈ থাকা। অঁ, বিউটিফুল। সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু ব্লগটো চাই ভাল পাব বুলি আশা কৰিলোঁ। আৰু এইফালে আমাৰ এই দুজন চাওকচোন, পূৰা টোপনিত একদম ক'ব নোৱাৰা হৈ আছে। আৰু এয়া চোতালখন ভাবিলোঁ সাৰি লওঁ আৰু চোতাল সাৰি মেলি ইফালে পানী উঠাই থৈ আহিছোঁ। পানীখিনিও গৰম হোৱা মানে চোতালখন পটককৈ অকণমান সাৰি লওঁ। সাৰি পেলাই তাৰপিছত বাকীখিনি কাম এটা এটাকৈ কৰিম আৰু আপোনালোকক অকণমানকৈ দেখুৱাই যাম। আপোনালোকে চাব আৰু ভিডিঅ'টো কেনে পায় জনাব। আৰু যদি বেয়াও হৈছে সেইটোও ক'ব, যদি ভাল হৈছে সেইটোও ক'ব। সেয়াই, বাকী চাই থাকক ভিডিঅ'টো। বাকী চোতালখন সৰাৰ পিছত পহিলি মুখডোখৰো যিহেতুকে পাতবোৰ বৰ সৰি থাকে আৰু সেইকাৰণে ভাবিলোঁ যে এইকণো সাৰি দিওঁ, তেতিয়া চাফা লাগে, ভাল লাগে, মুকলি লাগে জেগাডোখৰ। সেয়া পটাপটীয়া সাৰিলোঁ। সাৰি পেলাই আৰু পিছৰ কামবোৰ আপোনালোকক এটা এটাকৈ দেখুৱাই থাকোঁ, চাই থাকক। আৰু এয়া মোৰ চোতালো সাৰি হ'ল আৰু তাৰপিছত গৰম পানী খাই লওঁ, যিহেতুকে ৰাতিপুৱা সদায় প্ৰথমে গৰম পানী খাওঁ আৰু খোৱাটো স্বাস্থ্যৰ পক্ষে ভালো, গতিকে সেইবাবে দিনটো আৰম্ভণি কৰোঁ গৰম পানীৰে। এয়া পানী বাকি লৈছোঁ আৰু পিছ চোতালতে বহি বোলো পানীকণ খাওঁ। ইমান ধুনীয়া লাগিছে চৰাই চিৰিকটিৰ মাত। হাঁহকেইটাও মেলি ল'লোঁ, সিহঁতেও পুখুৰীলৈ গ'ল চৰিবলৈ আৰু ময়ো তাৰ মাজতে পানীকণ খাই ল'লোঁ। চাই থাকক ভিডিঅ'টো। এয়া মাজৰ সমস্যা ভিডিঅ' নকৰিলোঁ আৰু এতিয়া আকৌ নামঘৰলৈ ওলাই আহিলোঁ। অঁ এইগৰাকী তুমি আহা, গপনাখন আকৌ মই মাৰিলোঁ। তাৰপিছতে সেয়া নামঘৰলৈ ওলাই আহিছোঁ। মানুহজন দোকানলৈ যাব। অঁ বা, এই পোৱালীজনীক মাৰি দিয়কচোন, এই কুকুৰ পোৱালীজনীক মাৰি দিয়কচোন। যা গ'ল যা। সেয়া, গতিকে নামঘৰলৈ গৈ থাকোঁ। এয়া দোকানত সোমাম এতিয়া, ধূপ চাকি এইখিনি ল'ম আৰু সেয়া। আৰু এইখন আমাৰ বিখ্যাত তুলসীদাৰ দোকান। আৰু এয়া আপোনালোকক ভাবিলোঁ নামঘৰ ভাগৰ অকণমান দেখুৱাই দিওঁ। নাম প্ৰসংগ হৈ গ'ল আৰু তাৰপিছত এয়া এখন মিটিং হৈছিলে আৰু ইয়াতে অকণমান মই বহা জেগাৰ পৰাই ভিডিঅ' কৰিছিলোঁ, আপোনালোকক দেখুৱাওঁ বুলি। আৰু আমাৰ মাহ প্ৰসাদ খোৱা হ'ল। তাৰপিছত এতিয়া আমাৰ বৰপ্ৰসাদ ল'বৰ বাবে অহা হৈছে। নামঘৰৰ ভিতৰত যিহেতুকে কৰা হোৱা নাই, সেইবাবে কাষৰ মানুহ ঘৰতে খোৱা হ'ল। আৰু এয়া লগে ভাগে এসাঁজ খাবলৈ সকলো আগ্ৰহেৰে বহিছে। অকণমান ভিডিঅ' কৰি থ'লোঁ, সকলোকে ভাবিলোঁ দেখুৱাওঁ। দেখি পেলাই চাগে গম পাইছেই, নামঘৰৰ পৰা আহিলোঁ মানে আহি আছোঁ। আজি নামঘৰত সেয়া নখোৱা আছিলে, গতিকে ভিডিঅ'সমূহ চালেই। আচলতে খাবলৈ এতিয়াও আছে, বাকীসকল লাগি আছে, কিন্তু মই অকণমান লৰালৰিকৈ গুচি আহিলোঁ, কিয়নো ৰংদৈলৈ যাম এতিয়া। গতিকে তালৈও যাবলগীয়া আছে আৰু অকণমান যিহেতুকে দূৰ, সেইটো কাৰণে মানে অকণমান আগে ভাগে গুচি আহিলোঁ। আৰু এয়া প্ৰসাদ বাকী খালোঁ লগে ভাগে। বৰ ভাল লাগিলে মানে বহুত ভাল লাগিলে। আৰু এতিয়া তাকে ৰংদৈলৈ যাবলগীয়া আছে কাৰণে অকণ সোনকালে গুচি আহিলোঁ। বাকী আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু কেনেকুৱা পাইছে জনাব, আৰু আপোনালোকে কোনে কোনে খালে জনাব। গতিকে চাই থাকক। আকৌ লৰালৰিকৈ ওলাই এয়া ৰংদৈলৈ আহিছোঁ। এইয়া
তাৰপিছতে তাৰো পৰিৱেশটো অকণমান দেখুৱাওঁ আপোনালোকক বলক গৈ থাকোঁ আৰু এয়া ৰংদৈ পাই গ'লোহি মোৰ প্ৰিয় ঠাই জেগাবোৰ চাওকচোন কিমান ধুনীয়া লাগিছে সেইবাবে অকণমান ভিডিঅ' কৰি থলোঁ এয়া চাওকচোন আৰু এটা কথা কৈ অৱশ্যে মোৰ ভাল লাগে বিখ্যাত নামঘৰীয়া উপন্যাসখন আপোনালোকে নিশ্চয় পঢ়িছে আৰু সেই নামঘৰীয়া উপন্যাসখন অতুলানন্দ গোস্বামীদেৱে এই ৰংদৈ গাঁওখনৰ প্ৰেক্ষাপটতে তেওঁ সেই কিতাপখন লিখিছিলে গতিকে আপোনালোকক ভাবিলোঁ যিহেতুকে এই গাঁওখনৰ ইতিহাস সোমাই আছে সেইবাবে আপোনালোকক ভিডিঅ' কৰি পেলাই অকণমান দেখুৱাই দিওঁ এইখনেই হৈছে সেইখন গাঁও আৰু এয়া আমি আহি আছোঁ পাবহি হৈছে আৰু এয়া অকণমান ৰাস মন্দিৰ আচলতে ভালকৈ নহ'লেহে অকণমান চাওকচোন আমাৰ দাদাহঁতৰ ঘৰ আৰু সেইটো হৈছে আমাৰ পাকঘৰ বৌহঁতৰ আগতে এইটো বেলেগ আছিলে অকণমান এতিয়া বনাই আছে ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ এইখন আমাৰ পুৰণা ঘৰ ৰংদৈ যোৰহাটৰ গতিকে এয়া আৰু এইভাগ হৈছে আমাৰ বৰ্তাই আগতে পূজা কৰা গোঁসাই ঘৰ দেখিলে মনটো একদম মানে বেয়া লাগি আহে আৰু ভালো লাগে বাৰু এয়া এতিয়া এইখিনি আজি সকাম হৈ গৈছে যিহেতুকে সেইকাৰণে বাচন ইয়াতে ধুই কৰি থৈ দিয়া আছে এইভাগ হৈছে গোঁসাই ঘৰ আৰু এয়া হৈছে মাজুজন দাদাৰ ঘৰ লগতে বনাই ল'লে আৰু এয়া হৈছে ডাঙৰ দাদাৰ ঘৰ এয়া আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে অকণমান দেখুৱাইছোঁ চাওকচোন আৰু এনেকৈ আজি ভিডিঅ'টো সামৰি দিম আৰু এটা কথা থাকি গৈছিলে ৰাস মন্দিৰ ভাগ আপোনালোকক এদিন মই ভালকৈ যদি ভগৱানে কৰে ভালকৈ ভিডিঅ' কৰি দেখুৱাম আপোনালোকক গতিকে চাব আৰু এয়া মাজু নবৌ পূৰা কামে কামে লাগি আছে এয়া মাজুত দা আৰু আজিলৈ ভিডিঅ'টো সামৰি দিছোঁ বাই বাই